নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা খুব উপেক্ষিত তথা প্ৰয়োজনীয় টপিক আপোনালোকৰ বাবে লৈ আহিছোঁ। মই ক'ব খুজিছোঁ সল্ট বা নিমখৰ কথা। আমি সকলোৱে অতীজৰ পৰা নিমখ সেৱন কৰি আহিছোঁ, কিন্তু আপুনি জানেনে কিমান নিমখ সেৱন কৰিলে ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰী হৈ উঠে? আৰু বহুতো লোকে কোৱাৰ দৰে হেল্ডি সল্ট বা স্বাস্থ্যকৰ নিমখ বুলি কিবা আছেনে? আহক আলোচনা কৰোঁ। নিমখ বা ছডিয়াম ক্লৰাইড আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় এক খনিজ দ্ৰব্য। ই স্নায়ুৰ কাৰ্যক্ষমতা তথা শৰীৰৰ ইলেক্ট্ৰলাইট বেলেন্স কৰি ৰখাত সহায় কৰে। কিন্তু বৰ্তমান সময়ত দেখা যায় যে বেছিভাগ ব্যক্তিয়ে প্ৰয়োজনতকৈ বেছি নিমখ গ্ৰহণ কৰে আৰু সমস্যা ইয়াৰ পৰাই আৰম্ভ হয়। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি এজন ব্যক্তিয়ে এদিনত প্ৰায় 5 গ্ৰামমানহে নিমখ গ্ৰহণ কৰা উচিত। অৰ্থাৎ এটা দিনত আমি এচামুচমানহে নিমখ খোৱা উচিত। অন্যথা এই নিমখৰ বাবেই হাই ব্লাড প্ৰেছাৰ, হাৰ্ট ডিজিজ, কিডনী ডিজিজ আদি হোৱা দেখা যায়। আপোনালোক বহুতে হয়তো বিভিন্ন ধৰণৰ নিমখ যেনে টেবুল সল্ট বা টেবুল নিমখ, সাগৰীয় নিমখ, হিমালয়ৰ গোলপীয়া নিমখ, কলা নিমখ আদিৰ কথা শুনিছে আৰু বিভিন্ন বিজ্ঞাপনত এই ধৰণৰ নিমখবোৰক স্বাস্থ্যকৰ বুলিও প্ৰচাৰ কৰা দেখিবলৈ পাইছে। আহকচোন এই নিমখসমূহৰ বিষয়ে অকণমান জানি লওঁ। টেবুল সল্ট বা টেবুল নিমখ। আমি সচৰাচৰ ব্যৱহাৰ কৰা নিমখবিধেই হ'ল টেবুল সল্ট বা টেবুল নিমখ। এইবিধ নিমখ আটাইতকৈ সৰল আৰু যথেষ্ট প্ৰচেছ কৰি প্ৰস্তুত কৰা হয়। ইয়াৰ লগতে ডিঙিত উঠা গৰল প্ৰতিৰোধ কৰিবৰ বাবে আয়ডিন নামৰ এক খনিজ দ্ৰব্যও এই টেবুল সল্টৰ লগত মিহলি কৰা হয়। হিমালয়ান পিংক সল্ট বা হিমালয়ৰ গোলপীয়া নিমখ। এইবিধ নিমখৰ ৰং গোলপীয়া আৰু সাধাৰণ টেবুল নিমখতকৈ এই হিমালয়ান পিংক সল্টত সামান্য পৰিমাণৰ খনিজ দ্ৰব্য বেছিকৈ থাকে। সাগৰীয় নিমখ বা সি সল্ট। এই সাগৰীয় নিমখতো সাধাৰণ টেবুল সল্টতকৈ কেলছিয়াম, মেগনেছিয়াম আদি খনিজ সামান্য পৰিমাণে বেছি থকা দেখা যায়, কিন্তু ইয়াত থকা ছডিয়ামৰ মাত্ৰা টেবুল সল্টৰ সমানে। ব্লেক সল্ট বা ক'লা নিমখ। ব্লেক সল্ট বা ক'লা নিমখ ভাৰতীয় ৰন্ধন প্ৰণালীত ব্যৱহাৰ হোৱা এক অন্যতম সামগ্ৰী। যদিও দুই এবিধ খনিজ দ্ৰব্য এইবিধ নিমখত পোৱা যায়, তথাপিও ইয়াত থকা ছডিয়ামৰ পৰিমাণ টেবুল নিমখৰ দৰে প্ৰায় একেই। মুঠৰ ওপৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল এইবোৰ নিমখৰ মাজত সোৱাদ আৰু সামান্য পৰিমাণৰ খনিজ দ্ৰব্যৰ পাৰ্থক্য থাকিলেও এই সকলোবোৰ নিমখতেই ছডিয়ামৰ মাত্ৰা যথেষ্ট বেছিকৈ থকা দেখা যায়। সেয়েহে দৈনিক 5 গ্ৰামতকৈ অধিক পৰিমাণে গ্ৰহণ কৰিলে শৰীৰত হাই ব্লাড প্ৰেছাৰ, কিডনীৰ বেমাৰ, হাৰ্টৰ বেমাৰ আদিৰ প্ৰকোপ বৃদ্ধি পোৱা দেখা যায়। সেয়েহে যিকোনো নিমখ নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক গ্ৰহণ নকৰিব আৰু পৰাপক্ষত নিমখযুক্ত পেকেটত থকা খাদ্যসমূহ এৰাই চলক। আশা কৰোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোক উপকৃত হৈছে আৰু এনেধৰণৰ স্বাস্থ্যৰ লগত জড়িত ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।